বিজেপির স্বেচ্ছাচারিতা না চলিব নমস্কাৰ মই জহিৰুল ইছলাম গাবতলা লাইভৰ যোগেদি আপোনাক দেখাৰ কাৰণে চেষ্টা কৰিছোঁ এয়া আছে হন্তলি মাৰ্কেটত আজি যে হাত জোৰ মিটিং যে ইতিমধ্যে বকমুষ্টিৰ বিধায়িকা নন্দিতা দাস ডাঙৰীয়ানী তথা চৰ যে কংগ্ৰেছৰ নেতাসকলে তেওঁলোকে আজি স্বতঃস্ফূৰ্তভাৱে যে মিটিং কৰি আছে যে কংগ্ৰেছৰ যে ৰাহুল গান্ধীৰ যে পদৰ পৰা খাৰিজ কৰিছে তেওঁলোকৰ যে গাবতলা লাইভৰ যোগেদি মই দেখাৰ কাৰণে চেষ্টা কৰি আছোঁ। এয়া হৈছে আমাৰ বক সমষ্টিৰ বিধায়িকা নন্দিতা দাস ডাঙৰীয়া যে হাত জোৰো যে অভিযান ইতিমধ্যে আমাৰ হন্তলি মাৰ্কেটৰ পৰা যে হন্তলি বজাৰৰ পৰা যে তেখেতে যে হন্তলি PHC লৈকে যোৱাৰ সিদ্ধান্ত কৰিছে। এয়া হৈছে আমাৰ বক সমষ্টিৰ বিধায়িকা নন্দিতা দাস ডাঙৰীয়া আৰু আমাৰ ছয়গাঁও সমষ্টিৰ যে বাহাৰুল ইছলাম ইতিমধ্যে আমাৰ মাজত আছে যে বিজেপিৰ কাৰ্যসূচীৰ যে প্ৰতিবাদ লৈ হাতত লৈ কাৰ্যসূচী হাতত লৈ তেওঁলোকে প্ৰতিবাদ যে হন্তলি বজাৰত ইতিমধ্যে উপস্থিত হৈ প্ৰতিবাদ চলাই আছে। সমষ্টিৰ বিধায়িকা নন্দিতা দাস ডাঙৰীয়া ইতিমধ্যে হাত জোৰ যে অভিযান চলাই আছে। ইতিমধ্যে ছয়গাঁও সমষ্টিৰ যে বাহাৰুল ইছলামতে ইতিমধ্যে আমাৰ এই প্ৰতিবাদত নামিছে। আজি হাত জোৰো অভিযানত আমি আমাৰ মাজত উপস্থিত হৈছে বক সমষ্টিৰ বিধায়িকা মাননীয় নন্দিতা দাস ডাঙৰীয়ানী বাইদেউ, তাৰ লগত উপস্থিত হৈছে আমাৰ কামৰূপ জিলাৰ কংগ্ৰেছ কমিটিৰ সভাপতি কণকণ দাস ডাঙৰীয়া, তাৰ লগত উপস্থিত হৈছে আমাৰ কংগ্ৰেছ দলৰ বিষয়ববীসকল, তাৰ লগত উপস্থিত আমাৰ বক সমষ্টি যুৱ সংগঠনৰ সমূহ কৰ্মকৰ্তাসকল, লগতে আমাৰ দাদা বাইদেউসকল। যিয়ে নহওক আজি আমাৰ ৰাহুল গান্ধীৰ বিষয়ে যিটো অপপ্ৰচাৰ চলাই আছে, যিটো স্বৈৰাচাৰ আৰম্ভ কৰিছে বিজেপি চৰকাৰে, তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিবলৈ ওলাইছোঁ। আজি হাত জোৰো অভিযানত আমাৰ মাজত জনসংখ্যা বহুত আহি গৈছে, আপোনালোকে চাই আছে নিশ্চয়। গতিকে এইটো অভিযান আমাৰ চলিয়ে থাকিব যেতিয়ালৈকে আমাৰ ৰাহুল গান্ধী ন্যায় নাপাব। মিটিং কৰিলে ইয়াৰ পৰা যে আজি হাত জোৰো এই যাত্ৰাটো কিমান দূৰ লৈ যাব? চাওক, গোটেই ভাৰতবৰ্ষত এইটো অভিযান চলি আছে, চলি থাকিব। না আজি হন্তলি মাৰ্কেটত যে হাত জোৰৰ যিটো সভা, এই সভাটো হন্তলি বজাৰৰ পৰা কিমান দূৰ যাব? আমি এতিয়া থানালৈকে যাম, হন্তলি আউটপোষ্টলৈকে যাম।